হাই, মই ধৰ্মকান্ত মিডিয়াৰ পৰা আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি ডাঙৰি বান্ধিবলৈ গৈ আছোঁ, তাকেই মই ভিডিঅ'টো বনাম বুলি লগতে মোৰ ঘৰৰ পৰিৱেশক লৈ ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। এইখনি গাঁও বুকুৰ আপোন, ইয়াতে দেখো নতুন সপোন। কোনে জুমি চাই জুৰিত দাপোন, ফুলৰ পাতৰ সাজোন কাচোন। এই গাঁও আপোন আপোন, এই গাঁও নিচেই আপোন। আগলি বাহাত বগলী নাচিছে, আগলি বাহাত বগলী নাচিছে। আলফুলে কৈ কহুৱা হালিছে, মুখে মুখে হাঁহি দেখোন, মুখে মুখে হাঁহি দেখোন। ফুলৰ পাতৰ সাজোন কাচোন, এই গাঁও আপোন আপোন, এই গাঁও নিচেই আপোন। সৰু বৰ নাই ই গাঁৱত সমূলি, সৰু বৰ নাই ই গাঁৱত সমূলি। উলাহত উদুলি উদুলি, চেনেহৰ এই বান্ধোন, চেনেহৰ এই বনৰীয়া মৰাপাট। আৰে চাওক, আমাৰ ধান ভাল নহ'লে এই বছৰ আৰু ধান এনেকুৱা হয় আৰু দেই, উপায় নাই। দাৱনী ইয়াতে ধান দাই আছে, এইজনী দাৱনী লাজ কৰে, বহুত লাজ কৰে এইজনী। এই চব কাংকিত, চব কাংকিতক চা, লাজ কিমান লাজ নে। এয়া টঙালি লৈ গৈছোঁ, আজি ডাঙৰি বান্ধিম। এইটো কাৰণে এয়া মুঠি এইবছৰ সাৱধান ভাল নহ'ল, মানে হ'লেও মানে কি ক'ম আৰু, মানে কঠীয়াৰ কাৰণে আৰু নিবগৈ লাগিব আৰু ডাঙৰিটো বান্ধিব লাগিব। তাৰ কাৰণে আৰু এয়া মই ডাঙৰি বান্ধি থ'লোঁ। এয়া চাওক আপোনালোকে, ধান এইবছৰ ভালেই নহ'ল আমাৰ ইয়াত। বেলেগ জেগাত হয়তো ভাল হ'বও পাৰে, আমাৰ ইয়াত ভাল নহ'ল। এয়া ডাঙৰি বান্ধি থ'লোঁ, ইমান ভালকৈ বান্ধিব নাজানো, বেৰা লৈ মানে এতিয়া মাৰিছে। এতিয়া ডাঙৰি বান্ধি ঘৰলৈ গৈছোঁগৈ আৰু উপায় নাই। আপোনালোকে এয়া দেখুৱালোঁ, যদি ভাল পালে লাইক কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।